তাৰাজুৰি উৰহিলগা সংযোগী একমাত্ৰ পথছোৱা দিনক দিনে অতি বিধ্বস্ত হৈ পৰিছে। পথছোৱা ইমানেই বিধ্বস্ত হৈ পৰিছে যে যান বাহন চলাচল কৰাটো বাদে খোজকাঢ়ি যোৱাটো কঠিন হৈ পৰিছে। বিধ্বস্ত পথছোৱাৰে ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। উল্লেখযোগ্য যে ৰঙাপাৰা তাৰাজুলি চাহ বাগিচা হৈ উৰহিলগা গাঁৱৰ পৰা এফালে যোগীবিল চেণ্টাৰ আৰু আনফালে মাইনাৰশ্ৰী চেণ্টাৰলৈ যোৱা একমাত্ৰ মূল পথছোৱাৰ অৱস্থা অতি শোচনীয়। পথছোৱাৰ আধা অংশ ৰাজ্য চৰকাৰে সুন্দৰভাৱে পকীকৰণ কৰিছিল যদিও বাকী অংশ মেৰামতি নকৰাৰ ফলত আজিও বিধ্বস্ত অৱস্থাত পৰি থাকিল, যাৰ ফলত অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজে তথা বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বছৰৰ পিছত বছৰ ধৰি যাতায়াতৰ নামত ভুগি আহিছে চৰম দুৰ্ভোগ। ইফালে পথছোৱাৰ অৱস্থা অতি শোচনীয় হৈ পৰাত সংকটজনক ৰোগী আৰু গৰ্ভৱতী মহিলাসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱাৰ অভিযোগ উঠিছে। পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ দীৰ্ঘদিনৰে পৰা চৰকাৰক দাবী জনাই আহিছিল, কিন্তু চৰকাৰে ৰাইজৰ কথাত কাণসাৰ নিদিয়াৰ আন এক অভিযোগ উত্থাপন হৈছে। অতি গুৰুত্বপূৰ্ণ পথছোৱা মেৰামতি কৰিবলৈ পুনৰ চৰকাৰক ৰাইজে দাবী জনাইছে। ৰাস্তাটো আৰু কি ক'ম আৰু বহুত মানে অসুবিধাত পৰে আমি মানে স্কুলত অহা যোৱা কৰোঁতে মানে ল'ৰা ছোৱালীক স্কুলত নিয়া আনা মানে বহুত অসুবিধা হয়। সেইটো কাৰণে ছাৰে আমাৰ এই ৰাস্তাখন বনাই দিলে মানে অকণমান ভাল আছিলে। আমাৰ গাঁৱৰ পৰা আমি মহিলাসকলে মানে এইটো ছাৰক মানে অনুৰোধ জনাইছে যিহেতু এই ৰাস্তাখন মানে ভালকৈ বনাই দিয়ে। ল'ৰা ছোৱালীও কষ্ট পায় আৰু প্ৰেগনেঞ্চি মহিলাগৰাকীবিলাক মানে হস্পিটেলত আনা নিয়া সেইবিলাকত মানে বহুত কষ্ট হয়। সেইটো কাৰণে ছাৰে মানে অকণমান মৰম কৰি পেলাই আমাৰ এই ৰাস্তাখন মানে বনাই দিলে ভাল লাগিলে হয় আৰু সেইটো কাৰণে আমি অনুৰোধ জনাই যে গাঁৱৰ যিমানখিনি মহিলা বা ৰাইজসকলেও মানে আমাৰ সেইটো ৰাস্তাখন ভাল বনাবৰ কাৰণে চবেই মানে বিচাৰিছে ভাল হ'ব লাগে। সেইটোকে মানে ছাৰক আমি আমাৰ পৰা বহুতখিনি মানে ছাৰক মানে অনুৰোধ জনাই যে মৰমত মানে আমাৰ এই ৰাস্তাখন ভালকৈ বনাই দিব লাগে। এই ৰাস্তাটো মানে বহুত বেয়া হৈ পৰিছে। আজি আমাৰ এই ৰাস্তাৰ পৰা আমাৰ ইফালে ভিতৰৰ মানে যিমান গাঁও অঞ্চল আছে সকলোৱে আমাৰ এই ৰাস্তাটো দি যায়, মেইন ৰোড হয়। তো সেইবাবে আমাৰ ৰাস্তাটো মানে ভাল হ'ব লাগে। আজি এই ৰাস্তাটো অসুবিধা গোটেই বেয়া হৈ পৰাৰ কাৰণে আমাৰ কিছুমান সময়ত এনেকুৱা সমস্যাৰ মুখামুখি হয়। আমাৰ বেমাৰী থাকে মানে গাড়ী এম্বুলেঞ্চ যদি মাতিব লগা হয় এই ৰাস্তাটো বেয়াৰ কাৰণে আমাৰ এম্বুলেঞ্চ আহিব নোখোজে বেয়া বুলি। সেয়েহে আমি মানে বহুত মুখামুখি হওঁ সমস্যাৰ মানে। তো আমি কঠোৰ অনুৰোধ জনাইছোঁ যে আমাৰ ঢেকীয়াজুলি সমষ্টিৰ ছাৰে আমাক যাতে এই ৰাস্তাটোৰ কাৰণে মানে সাহাৰ্য আগবঢ়াই ৰাস্তাটো যাতে বনাই দিয়ে, নিৰ্মাণ কৰি দিয়ে। সেয়েহে মই অনুৰোধ জনাইছোঁ আৰু মানে ৰাস্তাটো বনাবলৈ কাৰণে। হয়, গৰ্ভৱতী মহিলাও ইমান অহা যোৱা কৰিবলৈ মানে অসুবিধা হয়। ৰাস্তা এম্বুলেঞ্চ নাহেতো আমাৰ কিছুমান এনেকুৱা সমস্যা পৰে মানে মৃত্যুমুখতে পৰিব লগা হয় ৰাস্তাটোৰ কাৰণে। এম্বুলেঞ্চ নাহে যেতিয়া গাড়ী যাব নোখোজে, ৰাতিখনত গাড়ী ৰাস্তা বেয়া এনেকৈ বুলিকে মানে গাড়ী আহিব নোখোজে। সেয়েহে আমাৰ মানে অসুবিধাত পৰে। সেইখিনিকে মই কয়। বহুত আছে আমাৰ ইফালৰ পৰাতো বহুত আছে মানে হিচাপ কৰিব নোৱাৰে ইমানখিনি গাঁও আছে আমাৰ গাঁৱৰ পৰা মানে ভিতৰত একদম অৰুণাচল সীমান্ত ইফালে হৈ আমাৰ বহুত মানে হিচাপে দিব নোৱাৰে ইমানেই গাঁও আছে। এইটোৱে মেইন ৰোড হয় আমাৰ ইফালে দিয়ে অহা যোৱা কৰে ল'ৰা ছোৱালীবিলাক কিছুমান পৰীক্ষা দিবলৈ যাবলৈ অসুবিধা হয়। এনেকুৱা মানে ৰাস্তা মেট্ৰিক পৰীক্ষা মানে ল'ৰাটো আহি থাকোঁতে এই অলপ আগতে মানে সৰি পৰি কেনে মানে হাতটো মানে পূৰা ভাঙিলে। এক্সাম দিব পাৰিলে নে সেইটো নাজানো, কিন্তু ভাঙিলে কৈছে আৰু। কিন্তু আকৌ এক্সাম আছে দিম বুলি কৈছে ল'ৰাটো। সেইদিনা দেউতাকক লগ পাইছিলোঁ। সেইটোৱে মানে অনুৰোধ কৰিছোঁ মানে সোনকালেকৈ বনাই দিয়াটো মানে বেছি ভাল আৰু ছাৰৰ কাৰণে সেইটোৱে অনুৰোধ কৰিছোঁ। এইটো যিটো আমাৰ ৰঙাপাৰাৰ পৰা উৰহিলগা যিটো পথ সংযোগী পথ, এইটো অকল উৰহিলগা বুলি নহয়, এইটো আমাৰ এইখিনি এৰিয়াত কমেও 80-90টা গাঁৱৰ লগত সংযুক্ত হৈ আছে। মাইনাশ্ৰী, যোগীবিল, কয়লাজুলি ইত্যাদি লৈ পেলাই এইটো ৰাস্তাটো আমাৰ প্ৰধানকৈ এইটো মেইন ৰোড হয়। আৰু ইফালে অহা যোৱা কৰাত ইমানেই অসুবিধা হয় যে এই ৰাস্তাটো সম্পূৰ্ণ যেনেকুৱা বনাব লাগে তেনেকুৱা হোৱা নাই, আধৰুৱাকৈ বনাই থৈছে। আৰু যিমানখিনি আহিব লাগিছিলে সেইখিনিও নহ'ল। যিটো প্ৰথম আমাৰ এইটো চতিয়া সমষ্টিৰ আণ্ডাৰত আছিলে, বৰ্তমানহে ঢেকীয়াজুলিত হৈছে।
কিন্তু যেতিয়া বনাইছিলে ৰাস্তাটো তেতিয়া সম্পূৰ্ণ নোহোৱাত আমাৰ যিখিনি ইটুকুৰ থাকি গ'ল সেইখিনি মেৰামতি নকৰাৰ ফলত আজি আমাৰ ৰাইজে ভুগি আছে আৰু যিখিনি আমাৰ প্ৰধানকৈ এই ৰাস্তা দিয়ে অহা যোৱা কৰে ৰঙাপাৰা হাইস্কুলত যায় কলেজত যায় আৰু যিখিনি টাউনৰ ৰঙাপাৰা টাউনলৈকে তেজপুৰ যোৱা এইটোৱে প্ৰধান ৰাস্তা হয় আৰু যিখিনি গৰ্ভৱতী মহিলাৰ অহা যোৱা বহুত অসুবিধা হয় কাৰণ মেডিকেলৰ কাৰণে আমাৰ বেলেগ ৰাস্তা নাই এইটোৱে ৰাস্তা হয় আৰু যেতিয়া আমি এম্বুলেন্স মাতো ইয়াতে এটাই প্ৰব্লেম দেখায় যে ৰাস্তা আপোনালোকৰ বেয়া সেইকাৰণে আমি 108টো দিব নোৱাৰোঁ বুলি কয় আমি প্ৰায় এনেকুৱা কল কৰোঁ কল কৰাত আমাক বহুতখিনি ইহঁতে অভিযোগ দেখায় যে ৰাস্তাটো বেয়া আমি যাব নোৱাৰোঁ টাইমমতে নাপাওঁগৈ সেইখিনি দেখায় সেয়ে মোৰ এটা অনুৰোধ যেহেতু আমাৰ এই ৰাস্তাটো প্ৰধানকৈ এখনে পথ আছে আৰু প্ৰধানটো যিটো ৰঙাপাৰা হৈ উৰহিলগা আহিছে মাইনাশ্ৰী যোগীবিল এইটো পথটো অতি সোনকালে যদি ৰাজ্য চৰকাৰে চাই দি মেৰামতিৰ কাৰণে আৰু তেতিয়াহে আমাৰ ৰাইজৰ সকাহ হ'ব আৰু মই ৰাজ্য চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ বৰ্তমান যিটো বিজেপি চৰকাৰ আছে যিখিনি ৰাইজৰ বহুতখিনি কাম কৰি গৈছে সেয়েহে মই অনুৰোধ কৰোঁ যিটো আমাৰ এই ৰাস্তাটো এটাই যিহেতু সংযোগী পথ আছে ৰঙাপাৰা হৈ উৰহিলগা মাইনাশ্ৰী যোগীবিল কয়লাজুলিলৈকে এই পথখিনিক মেৰামতি কৰি দিয়ে যেন